নমস্কাৰ মাজুলীতকলৈ আপোনাক স্বাগতম জনাইছো। মাজুলীত এতিয়া সুৰক্ষিত নহয় সাধাৰণ ৰাইজৰ জীৱন। ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে মানুহ আৰু বন্যহস্তীৰ সংঘাতে। আজি পুৱতি নিশা শালমৰাত সংঘটিত হৈছে এক অতি শোকাবহ আৰু ভয়ংকৰ ঘটনা। প্ৰাতঃ ভ্ৰমণলৈ ওলাই যোৱা এগৰাকী 55 বছৰীয়া নিৰীহ মহিলাক অতৰ্কিত আক্ৰমণ কৰিলে এটি বনৰীয়া হাতীয়ে। হাতীৰ ভয়ংকৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলাগৰাকীক ইতিমধ্যে সংকটজনকভাৱে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে। হাতী খেদাত ব্যৰ্থ হোৱা আৰু অনভিজ্ঞ বনকৰ্মী নিয়োগ কৰাৰ অভিযোগ তুলি বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে শালমৰা নৈপৰীয়া ৰাইজে। আচলতে কি ঘটিছিল পুৱতি নিশা চাওক আমাৰ এই বিশেষ প্ৰতিবেদনত। মাজুলীত পুনৰ বনৰীয়া হাতীৰ সন্ত্ৰাস, প্ৰাতঃ ভ্ৰমণলৈ যোৱা মহিলাক আক্ৰমণ। মাজুলীৰ শালমৰাত পুনৰ বনৰীয়া হাতীৰ ভয়ংকৰ আক্ৰমণ। আজি পুৱতি নিশা প্ৰায় 5 মান বজাত শালমৰাৰ 1 নং শৈলজপাৰত প্ৰাতঃ ভ্ৰমণলৈ যোৱা 55 বছৰীয়া ভুলু কলিতাক এটা অকলশৰীয়া হাতীয়ে গুৰুতৰভাৱে আক্ৰমণ কৰে। হাতীৰ আক্ৰমণত মূৰ আৰু কঁকালত বেয়াকৈ আঘাত পোৱা মহিলাগৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে। নৈপৰীয়া অঞ্চলটোত ক্ৰমান্বয়ে বৃদ্ধি পোৱা হাতীৰ উপদ্ৰৱ আৰু বন বিভাগৰ দায়িত্বহীনতাক লৈ ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। আঘাতপ্ৰাপ্ত মহিলাগৰাকীৰ স্বামী আৰু গাঁওবাসীৰ মন্তব্য আছে এই সম্পৰ্কত, আমি শুনো আহক। কি ক'লে? কি নাম আছিল আপোনাৰ? ভুলু কলিতা। বয়স কিমান আছিলে? বয়স 55 মান হয়। আচলতে কি হৈছিলে ঘটনাটো? ঘটনাটো তাৰমানে সিফালৰ পৰা মানে হাতী আহি গ'ল বটিয়া চাইডৰ পৰা, দক্ষিণপালি চাইডৰ পৰা। সেইফালে আহোঁতে চেৰামিত উঠোঁতে আলিত উঠোঁতে মানে মুখামুখি হৈ গ'ল। মানুহজনে এনেকৈ তললৈ নামি দিওঁতে তাতে মুখামুখি হৈ গ'ল। মুখামুখি হৈ মানে তাতে আহি মাৰি থৈ গুচি আহিল। ক'ত আঘাত পাইছিলে? আঘাত মানে কঁকালত পাইছে আৰু মানে হাতত আৰু মাথাত। যোৰহাট মেডিকেল। আজি পুৱা প্ৰায় 4-5 বজাত বনৰীয়া হাতী এজন আহিছে। এক দক্ষিণপাট চাপৰিৰ পৰা আহি আমাৰ শালমৰা 1 নম্বৰ স্পাৰত পাইছে আৰু আমাৰ প্ৰাতঃ ভ্ৰমণ কৰিবলৈ যোৱা কেইবাগৰাকী মহিলাৰ এগৰাকী মহিলাক মানে সুৰেৰে ঠেলি দি বহুত জখম হৈছে। বৰ্তমান তেখেতক যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। দেখা পোৱা গৈছে যে এই হাতীৰ উপদ্ৰৱটো বৰ্তমান বহুত বৃদ্ধি পাইছে উপদ্ৰৱ। কাৰণ আগতেও আমাৰ ইয়াত 2জনী মহিলা মৃত্যু হৈছে হাতীৰ উপদ্ৰৱত, আৰু এতিয়াও এই হাতীজাকে অকলশৰীয়া হৈ আহে 2-3জন, আৰু গোটেই জুমটো আহি শালমৰাৰ পৰা ধৰি আপোনাৰ দক্ষিণপাট চাপৰি পিটি আহি উজাই যায়, আপোনাৰ উজনি মাজুলী পাই যায়, আৰু তাৰপিছত সেই জাক 2 মাহৰ পিছত সিটো চাপৰিলৈও যায়। গৈ বিভিন্ন সময়ত এই হাতী আপ এণ্ড ডাউন কৰি এই অঞ্চলটোত প্ৰায় উপদ্ৰৱৰ সৃষ্টি কৰি আহিছে। কাৰণ পুৰণা যিখিনি মানুহ আমাৰ বন বিভাগৰ আছিলে ইয়াতে, তেখেতসকলৰ অলপ কিছু মানে এই হাতীৰ জাকটোৰ ওপৰত অভিজ্ঞতা আছিল আৰু ইয়াত সুৰক্ষা দিয়াত তেখেতসকলে অলপ সুবিধা পাইছিলে। কিন্তু বৰ্তমান এই পুৰণা মানুহখিনিক ইয়াৰ পৰা স্থানান্তৰিত কৰি দিয়াৰ পিছত যিখিনি নতুন বনকৰ্মী আহিছে, তেখেতসকলৰ ইয়াৰ হাতীৰ জাকৰ যিটো চাল চলন এইটো তেওঁলোকে মানে ভালকৈ ধৰিব পৰা নাই। তাৰ কাৰণে তেখেতসকলে এই হাতীৰ যিটো উপদ্ৰৱৰ পৰা এই নদীৰ কাষৰীয়া অঞ্চলটোক যাতে সুৰক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে কিছু অসুবিধা ভোগ কৰিছে। গাঁওবাসী হিচাপে আমি জিলা প্ৰশাসনক কৈছোঁ যে ইয়াত যদি ভালকৈ সুৰক্ষা নিদিয়ে, তেতিয়াহ'লে মই ভাবিছোঁ যে এই নদী কাষৰীয়া যিবিলাক মানুহ আছে, এই নদী কাষৰীয়া মানুহবিলাকৰ বাৰিষা কালতো হাতী আহিছে। আমি কেম্প কৰি থকা সময়তো মই পাইছোঁ যে আমাৰ স্পাৰৰ ওপৰত যেতিয়া বানপানী ডাঙৰ হয়, মানুহ তাতে চালি তালি দি থাকে, তেতিয়াও হাতী নিৰলে 2-3জনকৈ হাতী আমাৰ ইয়াত পোৱা গৈছে। মানুহগৰাকীৰ নাম কি? কিমান বয়স? মানুহগৰাকী আজিৰ যিটো ঘটনা ঘটিল, এই ঘটনাটো তেখেতে মানে বয়স প্ৰায় 55 বছৰ হৈছে। বয়স 55 বছৰ হ'ব, 50-55 বছৰ বয়স হ'ব। নাম ভুলু কলিতা, শালমৰা মোলাতৰ।